হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই এতিয়া ভাত খাবলৈ ওলাইছোঁ। কামৰ পৰা আহি পাইছোঁ। মই কিন্তু ঘৰত নাই। মই আছোঁ এতিয়া বৰ্তমান কামৰ সূত্ৰে বাহিৰত, পুনে মহাৰাষ্ট্ৰত। আজি মই কি খাব লৈছোঁ দেখুৱাইছোঁ। এয়া হৈছে বন্ধাকবি, আলু, বিলাহী আৰু ইয়াত আছে অমিতা আৰু লগত দি আছে চজিনা। চবেই ভাজি এখন বনালোঁ। এয়া ভাত আৰু ইয়াত আছে চালাডত কি আছে মই দেখাম। চালাডত আছে ধনিয়া দিছোঁ, বন্ধাকবি কোমলীয়া অংশখিনি, এয়া বিলাহী, এয়া কেঁচা জলকীয়া, পিঁয়াজ আৰু এটা চবচে ফেভৰেট বস্তু কি জানানে, এয়া কেঁচা হালধি টুকুৰা। ইয়াকে লৈ মই এতিয়া ভাত খাবলৈ ওলাইছোঁ। এতিয়া ভাত খাই শুম, আকৌ ৰাতি ডিউটি যাব লাগিব। যিহেতু 12 ঘণ্টীয়া ডিউটি, 12 ঘণ্টা ডিউটি কৰি ঘৰত আহি মানে ৰুমত আহি আকৌ 2-3 ঘণ্টা কাম কৰিব।